নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰাঞ্জল মাইনাই প্ৰাঞ্জল মাইনা ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোৰে যাতে ভাল হওক, ভালে থাকক। মই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ পূজা মণ্ডপৰ পৰাই। এয়া হৈছে মাৰোৱাৰীপট্টিত, ডিব্ৰুগড় মাৰোৱাৰীপট্টি পূজা মণ্ডপ। বহুত ধুনীয়াকৈ সজাই পৰাই তুলিছে, বহুত সুন্দৰ হৈছে। আপোনালোকে আহিব ইয়াত মাৰোৱাৰীপট্টিত পূজা চাবলৈ। আমি যিহেতু আগতীয়াকৈ আহিলোঁ আৰু সম্পূৰ্ণ হোৱা নাই, বনাই আছে তেখেতলোকে ধুনীয়াকৈ। এয়া চাওক কিমান সুন্দৰ হৈছে, বহুত ধুনীয়া লাগিছে আৰু পাছত হয়তো বহুত ভাল লাগিব। আপোনালোক সকলোৱে আহিব চাবলৈ। আৰু এইফালে আছে মালিপট্টি বুলি কয়, ওচৰতে। ইয়াতো বহুত সুন্দৰকৈ বনাইছে আৰু বহুত মানুহ হৈছে আজিয়ে। চাওক, ভিতৰলৈ গৈ আপোনালোকক দেখুৱাম। সকলোৱে দেৱী মাক আদৰি আছে ইয়াত। এয়া হৈছে বিশালৰ বেক চাইডৰ পূজা। ইয়াতো বহুত সুন্দৰকৈ বনাই আছে, কমপ্লিট হোৱাগৈ নাই। আৰু এইফালে আহিছোঁ আমি কেটেলা মাৰ্কেটৰ ওচৰত, টাউনৰ ভিতৰত, বজাৰৰ মাজত। ইয়াতো বহুত সুন্দৰকৈ বনাই আছে, কমপ্লিট হোৱাগৈ নাই। এয়া চাওক, বহুত ধুনীয়াকৈ ইয়াতো বনাইছে। আপোনালোকে ইয়াতো আহিব চাবলৈ। আমি এতিয়া আহি গ'লোঁ মিউনিচিপালিটিৰ পূজা মণ্ডপত। ইয়াতো বহুত ধুনীয়াকৈ বনাইছে। এয়া চাওক, এনেকৈ এতিয়া আমি ভিতৰলৈ সোমাই যাম। ভিতৰত গৈ আপোনালোকক দেখুৱাম আৰু আপোনালোকে ইয়াত পূজা চাবলৈ আহিব। এয়া চাওক ইমান সুন্দৰ। ভিতৰত এফালে দেৱী এতিয়া ঢাকি ৰাখিছে। এয়া চাওকচোন, ইয়াত পূজা চাই হৈ গ'ল আৰু ইয়াৰ পৰা আমি ওলাই দিম। এতিয়া আমি যাম সকলোৱে গেহেম বজাৰত পূজা চাবলৈ। তাতনো কেনেকুৱা বনাইছে তাতো আমি চাওঁগৈ আৰু আপোনালোককো দেখুৱাম। বলক তেতিয়াহ'লে গেহেম বজাৰত পূজা চাবলৈ যাওঁ। আৰু এইফালে অসমীয়া অভিনেতা বিবেক বৰাকো দেখিলোঁ, তেখেতো আহিছে পূজা চাবলৈ। আৰু আমি আহি পাই গ'লোহি গেহেম বজাৰ পূজাৰ মণ্ডপত। এয়া চাওক ইমান সুন্দৰকৈ বনাইছে, সম্পূৰ্ণ হোৱা নাই, বনাই আছে তেখেতলোকে। সেইটো কাৰণে আপোনালোকক ভালকৈ দেখুৱাব পৰা নাই, যিহেতু কমপ্লিট হোৱাগৈ নাই। গেহেম বজাৰৰ পৰা আহি আমি গংগাপাৰাৰ পূজাৰ মণ্ডপত আহিলোঁ। এয়া চাওক, ইয়াত বহুত ধুনীয়াকৈ বনাইছে। ইয়াক এটা কলহ আৰু এইবিলাক বাঁহৰ টিলিঙা লগাই বৰ ধুনীয়াকৈ বনাইছে। আপোনালোক ইয়াতো আহিব দেই চাবলৈ, বহুত সুন্দৰ। ফটোও মাৰিব পাৰিব সকলোৱে। চাওকচোন ইমান ধুনীয়া। আৰু আমি এইফালে ফাষ্টফুড খাবলৈ আহি গ'লোঁ। ম'ম' চাওমিন লৈ লৈছোঁ খাবৰ কাৰণে। বহুত বেছি ভোক লাগিছে আৰু ৰুমতো গৈ খাবগৈ নোৱাৰিম, যিহেতু বহুত বেছি দেৰি হৈ গ'ল। আৰু এতিয়া আমি আহি গ'লোঁ ডিব্ৰুজানত পূজা চাবলৈ। এয়া চাওক, ডিব্ৰুজানৰ কালী মন্দিৰত পূজা পাতিছে, বহুত সুন্দৰকৈ বনাইছে। ইয়াতো আহিব আপোনালোকে পূজা চাবলৈ। এয়া চাওক ইমান ধুনীয়া ডেক'ৰেশ্যন।
আগতীয়াকৈ পূজা চাই কেনেকুৱা লাগিছে? সকলোকে আহিবলৈ কৈ দিয়া ডিব্ৰুগড় সকলোৱে আহিব দেই ডিব্ৰুগড়লৈ শিৱসাগৰবাসী যোৰহাটবাসী গোলাঘাটবাসী লখিমপুৰবাসী ধেমাজিবাসী দুলীয়াজানবাসী আৰু লগতে সকলো ফালৰ পৰা ডিব্ৰুগড়লৈ আহিব বহুত বেছি ধুনীয়া হৈছে হয় নাই বেছি ধুনীয়া ডিব্ৰুগড় পূজা ইয়াত পূজা চাই হৈ গ'ল আৰু ইয়াৰ পৰা আমি ওলাই দিছোঁ আৰু এতিয়া জ্যোতিনগৰত পূজা চাবলৈ যাম। এয়া হৈছে জ্যোতিনগৰ পূজা মণ্ডপ, বৰ ধুনীয়াকৈ বনাইছে ইয়াতো আহিব আপোনালোকে পূজা চাবলৈ। আৰু ডিব্ৰুগড়ত সকলোবিলাক পূজা মণ্ডপে বহুত ধুনীয়াকৈ সজাই তুলিছে। আপোনালোক সকলোৱে আহিব আৰু মোৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু ভিডিঅ'টো যদি চাই ভাল পালে আপোনালোক সকলোৱে লাইক কমেণ্ট কৰিব। আজিলৈ বাই।